ভিতৰলৈ যাম এতিয়া ফোন কৰিলোঁ ধুনীয়াকৈ দিনত দেখা নাপাওঁ বস্তুটো ৰেডিঅ' চাওক বহুত দিনৰ মই দেখিলোঁ তাৰমানে ৰেডিঅ'টো তো এতিয়াও বাবাহঁতৰ আছে এইটো চাওক তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল মই ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু গৈ আছোঁ এতিয়া একটা জেগাত যাম ক'ত যাই আছোঁ আপোনাক চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু দেখাই আছোঁ সেইখন বৌদ্ধ ভৱনখন ল'লোঁ জানবাই লাগে আজি হেলমেট লৈছোঁ মানে ৰবিবাৰৰ কথা অলপ ঘূৰি আহোঁ নাই কি গাইছ দিয়ক যাওঁ যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া লৈ বায়নক ল'বা যাওঁ দিয়ক তো সুধিবলৈ আহি পালোঁ তাৰমানে ঘৰৰ পৰা সুধিবলৈ আহি এতিয়া বায়নক উঠি ল'লোঁ তো বায়নৰ পৰা চশমা মাৰি চাওঁচোন গাইছ হিট দি আছে একদম তো এতিয়া বিশ্বকো ল'ম বিশ্বকলৈ ডাইৰেক্ট জাগালৈ যাই থাকিম ক'কলৈকে যাম কি কথা আপুনি চাই থাকক ভালকৈ একদম ধোৱাধাৰ হৈছে ভিডিঅ' আজি তাৰমানে জাগাত যাই আছোঁ গম পাবই দেখলি এইটো এতিয়া অন দি ৱে তাৰমানে হাৱেত বৰ্তমান হাৱে এতিয়া যাই আছোঁ তো গাড়ীখনক আধাৰ কৰি ল'লোঁ মোটামুটি 58 কিলোমিটাৰ যাব লাগিবতো আৰু অহা যোৱা মোটামুটি 100 কিলোমিটাৰ হ'ব তো যাই আছোঁ তালৈকে তো মচলপুৰ চলপুৰ একদম পাৰ হৈ আহি ইফালে যাব বেলেগ যাবা যি আমি যাবালোঁ ইফালে এইটো ৰাস্তাতে যাব লাগিব এইটো ৰাস্তা দি গ'লে আৰু বেছি দেৰি নাই আৰু মোটামুটি 8 কিলোমিটাৰমান আছে প্ৰায় 8 কিলোমিটাৰ যাম আৰু তো লগত আহোঁ আছে সিও আছে বিশ্ববিবাদ ধোৱাধাৰ গাড়ী চলাই আহিছে আমাৰ আৰু লগতে মই আছোঁ দিয়ক মোকতো চিনি পায়ে যাওঁ বলক চলো তো ইফালেদি গ'লে দাদাগাঁও যাব লাগিব দাদাগাঁও ভিডিঅ' বনাইছোঁ আগতে দাদাগাঁও গৈছিলোঁ আগতে তো ইফালে দাদাগাঁও তো ইফালে মইনা পুখুৰী তো মইনা পুখুৰীলৈ যাম আমি বলক তো মন্দিৰত যোৱাৰ আগতে চাহ খাই লওঁ তো ফাইনেলি গাইজ আহি পালোঁ ইউ আৰ মষ্ট ৱেলকাম টু মইনা পুখুৰী চাওক মইনা পুখুৰী আহি পালোঁ তো মইনা পুখুৰীলৈ যাই আছোঁ এতিয়া আৰু ভালকৈ ধুনীয়াকৈ আৰু মোটামুটি বেছি নাই আৰু 1 কিলোমিটাৰমান আছে তাৰপিছত আৰু আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ যাব তাৰ পৰা চাওক চলো ফটোটো উঠি আছে পূৰা ধুৱাধাৰকৈ চাওক পূৰা ফটো ষ্টাইলত পূৰা ফটো উঠিছে ইনষ্টাগ্ৰাম আজি হিলে পেলাব গাইছ চাওক বলক তো গাইজ ফাইনেলি জাগা আহি পালোঁ একদম বাবাৰ জাগা আহি পালোঁ ধুনীয়াকৈ তো গাড়ী চাড়ী এনেকৈ পাৰ্কিং কৰি থলোঁ তাৰপিছত এতিয়া আমি দেখাম যিখিনি দেখাব পাৰোঁ আপোনালোকক দেখাই থাকিম তো ধুনীয়াকৈ দেখাই থাকিম একদম তো ধুনীয়াকৈ নতুনকৈ বানাইছে এইবিলাক এইটো ডিপাৰ্টমেণ্ট বানাইছে কিবা অফিচ ডেভেলপমেণ্ট কমিটিৰ সেই অফিচ বানাইছে একদম চাওক তো গাড়ীটো নিবা নদী আমাৰ এই বিশ্বই কৈছে গাড়ী নিয়াৰ কথা একেলগে ইমান সহজ নহয় গাড়ী নিয়াতে তো আমি এতিয়া ট্ৰেকিং আৰম্ভ কৰিম ইয়াৰ পৰা ইয়াতে ফাৰ্ষ্ট এটা টেম্পল আছে এই যাতে বাবা আছে বাবাক লগ ধৰিম এতিয়া নাই কি বাবাক লগ ধৰিম এতিয়া তো চলো বাবাক লগ ধৰিম ধূপ চুপ লৈ ল'লোঁ সিও ধূপ চুপ লৈ ল'লাক তাৰপিছত বায়নৰ আগত এতিয়া নতুনকৈ বান্ধিছে এইটো এতিয়া তো এইটোত অলপ পিছত সেই কৰিম মানে মেইন মন্দিৰত যোৱাৰ আগতে তাৰমানে এটা নতুনকৈ মন্দিৰ বান্ধিছে ইয়াতে স্থাপিত কৰিছে নতুনকৈ তাকে যাম চাওক এইখিনি এই চিৰি বাগে তাকেলৈ যাব লাগিব তো যাই আছোঁ তাকেলৈকে যাওক বলক তো সেয়া কৰি ল'লোঁ বাবাক চেন্তি ডগ চক নধৰিবি তো চলো গাইছ यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं परमेश्वरीमुद्रां प्राप्ते भूतले महान् তো এইটো মন্দিৰত দৰ্শন কৰা হ'ল পিছত এতিয়া ওপৰত যাম ওপৰত যাই দেখাই আছোঁ আপোনালোকক তো
তো ফাইনেলি গাইছ আহি পালোঁ জাগা একদম মঞ্জিল তো তাকালৈ যাম আৰু বলক আহি যাওঁ কিমানবাৰ ট্ৰেকিং কৰিব লাগে নাজানো মই ট্ৰেকিং কৰি যাই আছোঁ তো এতিয়া তাকালৈ একদম বিৰাট যাম ষ্টক নেচাৰ ষ্টক না হয় প্ৰকৃতিৰ মাজত আহিছোঁ প্ৰকৃতিৰ মাজত আহিছোঁ একদম ধুনীয়াকৈ মনোমোহা দৃশ্য একদম তো চব নেচাৰ বলক তো ওপৰৰ ফালে উঠি আছোঁ একদম ধুনীয়াকৈ তো বায়ন আৰু বিশ্ব দেউতা তো মোৰ একদম মই কেইটামান ভিডিঅ' চিৰিজ বনাইছিলোঁ তাকে আপোনালোকে মনত পৰি গ'ল এনেকৈ এনে ট্ৰেকিং আছিল কিন্তু ইয়াতছে কম আছিল চাগে কিন্তু ট্ৰেকিং এনে আছিল ধোঁৱাধাৰ ট্ৰেকিং তো এইটো একোৱেই নহয় আচলতে তাতে আৰু বেলেগ আছিল ট্ৰেকিং তো চাওক দেখে আছোঁ আপোনালোকক বেছি নহয় ইয়াতে মোটামুটি 1 কিলোমিটাৰ মানে হ'বই কিন্তু বেছি নহয় কিন্তু চিৰিত খোজকাঢ়িলে এটা ভাগৰ লাগে গাইছ তো যাই আছোঁ ইমান দূৰ জাগা তই কেদাৰত কেনেকৈ খোজকাঢ়িবি তো পুৰি ভালে হে তই কেদাৰত কেনেকৈ খোজকাঢ়িবি আৰু কেদাৰতো 22 কিলোমিটাৰ খোজকাঢ়িব লাগিব এনেকৈ এইটো মোটামুটি 1 কিলোমিটাৰহে যদি কেদাৰত যায় আগতে একে আহক মানে এক্সপিৰিয়েঞ্চ হৈ যাব আপোনালোকৰ একে আহিলি কেদাৰত যোৱাৰ আগতে সি তাৰমানে এখানি আহি জিৰণি ল'লাকে সি গাইছ জিৰণি ল'লাকে ভাগৰ লাগিছে নেকি ভাগৰ লাগবই অলপ ভাগৰ লাগবই বেছি নাই অলপ আছে পালোৱে পামেই আঠ চাওক এই প্ৰকৃতিৰ মাজতে কি ধুনীয়া মন্দিৰ আছে এটা চব দেখাই আছোঁ কি বুজিছ পাব লাগিব বেছি নাই যাওঁ বগা তুলি যায় বগা তুলিব নতো দে পাবি পাম আৰ চাওক এই প্ৰকৃতিৰ মাজত আহিছোঁ যি গাইছ কি ধুনীয়া পৰিৱেশ চাওক আৰু প্লেন পালোঁ আমি প্লেন ৰাস্তা পালোঁ চাওক ডাইৰেক্ট কেদাৰনাথলৈ মত পৰি গৈছে একদম ধোঁৱাধাৰ বেছি জেগা নহয় প্লেন হৈ পালোৱে ৰাস্তা অলপমান চিৰি আছে সিহঁতক অলপ ভাগৰ লাগিব পাৰে কিন্তু বেছি জেগা নহয় তো ইয়াতে বানপানী হৈছিল সেইকাৰণে অলপ ভাঙি গৈছিল গৰাখহনীয়াহঁতে সেইটোৱে মন্দিৰ দেখছি না সেইটোৱে মন্দিৰ বলক তাকলৈ যাই আছোঁ সেই ভালকৈ যাবি তো বিৰাট পিছত সেইটোৱে মন্দিৰটো চাওক এলেকাটো চাওক ধুনীয়া এলেকা মইনা পুখুৰীটো এইটোৱে চাওক এৰে বোলে পানী নুশুকায়ে কোনোদিনো এইটো পুখুৰীত কোনোদিনো পানী নুশুকায় এইটোৱে পুখুৰীটো সেইকাৰণে নাম পাইছে মইনা পুখুৰী এই মন্দিৰটোৰ কাষতটো মইনা পুখুৰীটো ক'ত অৱস্থিত আপোনালোক গোটেইখিনি কৈছোঁ মইনা পুখুৰীটো বাক্সা ডিষ্ট্ৰিক্টত অৱস্থিত বাক্সা ডিষ্ট্ৰিক্টৰ একদম মইনা পুখুৰী ইয়াতে আছে চাওক এইটো টেম্পল ইয়াতে জিৰণি ল'ব আগতে ধুনীয়াকৈ জিৰণি লোৱাৰ কাৰণে বহুত সেই কৰি দিছে ধুনীয়াকৈ বহা চেয়াৰ বনাই দিছে চাওক একদম জোতা এটা খুলি উৎপাত একদম জোতা খুলিছে ডাইৰেক্ট মন্দিৰত যাম সেই কৰিব লাগে এতিয়া গাইছ তো আপোনালোকে ভিউ দেখি আছোঁ আপোনালোকক এই দেখছি না আপোনালোকে
সেই ভূটান, সেই চব ভূটান এৰিয়া, ভূটান চকী বুলি যে কয়, সেই ভূটান চকী এইখান তাতে আছে ভূটান চকী। তো ইয়াতে চাওক কি ধুনীয়া প্লেচ, নেচাৰ চাওক নেচাৰ, ধুনীয়া বতাহৰ মাজত আছোঁ একদম, প্ৰকৃতিৰ মাজত একদম। এনেকৈ জোতা এটা খুলি লৈ এতিয়া যাম, তাকে যাম। বানপানী এটা উঠোৱা নহয় তো গাইজ যাই আছোঁ একদম ওপৰলৈ যাব লাগে বোলে। ওপৰত বোলে এজন বাবা আছে আৰু লগতে বোলে গুফা দেখা পাম। তো ফাইনেলি গুফাটো এইটোৱে গুফা। চব বিৰাট বাটা আহিছে আজি মানে বতৰটো একদম বোলে। তাৰ পৰা উঠি আহিলোঁ, উঠি আহি ভিতৰত যে গুফা আছে, সেই গুফাটো বহুত পুৰণি গুফা বুলি শুনিছোঁ। আৰু দেখাইছোঁ আপোনালোকক ভিতৰত যে কেনেকুৱা কি কথা চবখিনি দেখাম। তো ভিতৰলৈ যাম এতিয়া, ফোন কৰিলোঁ ধুনীয়াকৈ। বন্ধু ক'লে যে এই যে গুফাটো দেখিছে, এই গুফাটো হ'ল তাৰমানে সেই আগৰ দিনত যে ঋষিমুনি আছে বা বাবা হোং আছিল, তাৰমানে হাতীৰ ভয়ত তাৰমানে এই গুফাটো বনাইছিল। এই গুহাটো সেইকাৰণে বনাইছিল। এতিয়া শিৱলিংগ চিংগ আছে, এতিয়া হে কৰোঁ এতিয়া আমি। তো গুফাটোৰ মাজলৈ আহিলোঁ। এইটো বহুত পুৰণা গুফা আৰু শিলত মূৰ্তি আছে, শিৱলিংগ আছে, ধুনীয়াকৈ সেয়া কৰি ল'লোঁ। চলো তো মন্দিৰটো দৰ্শন কৰি আহিলোঁ। দৰ্শন কৰি আহি আৰু ওপৰলৈ যাম। এতিয়া চাওঁ ওপৰত বা কি আছে, গোটেইখিনি দেখাম আপোনালোকক। তো ওপৰৰ পৰা ভিউটো দেখাইছোঁ আপোনালোকক। চাওক ওপৰৰ পৰা ভিউটো চাওক, একদম ধুনীয়াকৈ ওপৰৰ পৰা ভিউটো দেখাইছোঁ। তো বলক যাই আছোঁ ওপৰত কি আছে গোটেইখিনি দেখাম। আৰু ইমান নেচাৰৰ মাজত আহিছোঁ, কিমান ধুনীয়া এই বতাহ আহি আছে ধুনীয়াকৈ। লগত যাই আছোঁ বিশ্বক লগত লৈ। তো এলেকা চাওক কি আছে নাজানো, তো আহি আছোঁ। জাগা চাওক সেই গাইছ। তো মন্দিৰটোৰ বিষয়ে মই বাবা এজনক লগ পাইছোঁ, বাবা এজনক মই সুধিম। তো মন্দিৰটো কেতিয়া স্থাপিত হৈছিল বাবা, গোটেইখিনি কৈ দিলে হ'ল। এতিয়া এই মইনাপুখুৰী মন্দিৰ বুলি ক'লে আচলতে এটি 200 বছৰমান হৈছে ইয়াৰ বয়স। 200 বছৰ হৈছে। 200 বছৰ হৈছে, তাৰমানে 200 বছৰ বুলি ক'ব পাৰে। আৰু ইয়াক কিন্তু মানুহে এতিয়া আহি তাৰমানে বসবাস কৰাটো কিন্তু 2006 পৰা কৰা হৈছে। 2006 চনৰ পৰা মানে বসবাস কৰিছে ইয়াত। কৰিছে বসবাস কৰি তাৰমানে এই মন্দিৰ নিৰ্মাণ কৰিছে, জাগা চাফা কৰিছে, কিছুমান জংঘলৰ কাম কৰিছে, কিছুমান ৰাস্তা ঘাটবোৰো তাৰমানে বনালে। এনেকুৱা আৰু তাৰমানে বহুত ধৰণৰ কাম কৰিছে। এটি হ'ল তাৰমানে 2006 ওপৰত, তাৰমানে 2006 চনৰ পৰা হৈ গৈছে। 6 চনৰ পৰা এতিয়া ইয়াৰ পৰা আৰম্ভ কৰি আহি আজি তাৰমানে 2022 তাৰমানে ইয়াৰ ঠিক বহুত বৰষুণ পৰাৰ তাৰমানে ফলত সি তাৰমানে ভূমিস্খলন হৈ তাৰমানে ভূমিস্খলন হৈছে 2022 চনত হৈছিল। এইটো 22 চনত ভূমিস্খলন হৈ তাৰমানে এইখিনি বস্তু তাৰমানে এনেকৈ খহি জৰি গ'ল। আৰু ইয়াৰ পৰা তাৰমানে বৰ্তমান মন্দিৰ উত্তৰ চাইডে বেৰা হৈ আছে, পুখুৰীও আছে এই চাইডে। পুখুৰীটো মইনা পুখুৰী বুলি কৈছে। আৰু পুখুৰীটো বোলে পানী কেতিয়াও নুশুকায়, সেইটো শুনিব পাইছোঁ। মই অৱশ্যে আজি 2016 মই মইনা পুখুৰীত বসতি কৰিছোঁ। হয়, এতিয়া এই 2016 পৰা মই কিন্তু ইয়াৰ পানী কমি যোৱা মই দেখা নাই। পানী কমি যোৱা এতিয়া মই এইখিনি দেখা পাইছোঁ। আৰু গুৱাহাটী আছে, সেই গুৱাহাটীটো কেতিয়া নিৰ্মাণ কৰিছে? সেইকাৰণে গুৱাহাটী হ'ল তাৰমানে মইনা পুখুৰীত হাতী আহে, হাতী অহাৰ কাৰণে তাৰমানে গুৱাহাটী জিলা এই সময়ত তাৰমানে তেখেতে এনেকৈ তাৰমানে গুফা খান্দি আমি কিছুদিন থাকিব পাৰিম নেকি?
এনেকুৱাও ভাবি তাৰমানে কিছুমানে খান্দিটো কৰি দিছে মানে হাতী বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে হেৰি কৰিছিল ইয়াৰ তাৰমানে আৰু আগৰণুৱা হ'ল তাৰমানে ইয়াৰ তাৰমানে সম্ভাৱলী বুলি কয় ইয়াৰ তাৰমানে আচল পৰিয়াল হয় সাধু আছিল তেখেতে বঙাইগাঁৱত এটা মন্দিৰত আছিলে মন্দিৰত তাৰমানে 2022 হ'ল নাই পিছত তেখেতে মৃত্যু হৈছে তেখেতৰ এতিয়া মন্দিৰটো কোনে চলাই আছে এতিয়া মন্দিৰটো চলা মানে এটি তাৰমানে মইনা পুখুৰী এতিয়া আমাৰ কমিটি হিচাপেও আছে চকী আছে কিন্তু চকী নাই চকী আছে আৰু চকী ই হ'ল মইনা পুখুৰী বৰ্তমান তো এইখিনি কোৱাৰ কাৰণে ধন্যবাদ বহুত বহুত ধন্যবাদ আজিৰ দিনত দেখা নাপোৱা বস্তুটো ৰেডিঅ' চাওক বহুত দিনৰ মই দেখিলোঁ মানে ৰেডিঅ'টো তো এতিয়াও বাবাৰ হাতত আছে এইটো চাওক তো যাই আছোঁ ওপৰলৈকে আৰু নে ওপৰতো এটা মন্দিৰ আছে ই তাতে আছে তো মন্দিৰটো দৰ্শন কৰি আহোঁ তো বতাহত যদি চাউণ্ডটো বেছিকৈ ভালকৈ নাপাব পাৰে ইয়াত কিন্তু বিৰাট বতাহ বলি আছে তাৰপৰা আপোনালোকক মই কষ্ট কৰি দেখাই আছোঁ বাবা এজনৰ পৰা আমি গোটেইখিনি খবৰ পালোঁৱে প্ৰায় আপোনালোকক জনাব চেষ্টা কৰিছোঁ বাবাই কোৱা মতে আৰু ইয়াত আৰু এটা শিৱলিংগ আছে চাওক এইটো শিৱ মূৰ্তি মানে ইয়াত মানে বহুতটা শিৱলিংগ আছে চাই লওক এটা থান এখন থান বহুত থান আছে ইয়াত তো ইয়াৰ পৰা আমি বিদায় ল'ম এতিয়া এই মন্দিৰটোক ধুনীয়াকৈ বাই দিলোঁ বা সেয়া কৰি ল'লোঁ ধুনীয়াকৈ আৰু গোটেইখিনি কথা জানিলোঁ জানি উঠি এতিয়া ডাইৰেক্ট তাকে লৈ যাম ব'লক যাই থাকোঁ ইয়াৰ পৰা বিদায় ল'লোঁ গাইছ তো ইয়াতে ম'ম' খাই বিৰাট ধুনীয়া লাগছে ম'ম' বহুত ধুনীয়াকৈ বনাইছে আৰু বহুত ধুনীয়া লাগিছে ম'ম'খিনি খাই তো এতিয়া ম'ম' খাই ল'ম আমি তো গাইজ ফাইনেলি আপোনালোকক দেখালোঁ মইনা পুখুৰী আৰু ছানডেটো ফাণ্ডে কৰিলোঁ তো বহুত ভাল লাগিল তাহাকো বিদায় দিলোঁ তো ভিডিঅ'টো এইখিনি আছিল কি দেখাব পালোঁ নাজানো মই দেখালোঁ আপোনালোকক তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব তো জয় আই অসম বাই বাই গাইজ বাই